বন্ধুসকল মই অংকুৰ গুড মৰ্নিং কালি হয়তো সন্ধিয়া হোৱাৰ বাবে আপোনালোকক ভালকৈ দেখাব নোৱাৰিলোঁ আজি ৰাতিপুৱাই মই সেৱা কৰিব আহিছোঁ ধূপচাকিলৈ আৰু লগতে পিছফালে জলপ্ৰপাত আছে আৰু এইটো মন্দিৰ হয় মই সেৱা কৰি পেলাই আপোনালোকক ভালকৈ দেখাম চাগে ব'লক সেৱাটো কৰিম সেৱা কৰাৰ সময়ত এটা ৰছী দিয়ে আৰু সেই ৰছীডাল ইয়াৰ গছত বান্ধিব পাৰে আৰু মনৰ কামনা বিচাৰিব পাৰে বলকচোন ময়ো বান্ধি লওঁ এই জলপ্ৰপাতটোৰ ওপৰলৈ আৰু হয়তো উঠিব নিদিয়ে আৰু বৰ্তমান অৱস্থাত ইয়াতে পূজা পাতল হৈ আছে আৰু মেলা হৈ আছে কাৰণে ইয়াতে নিষেধ কৰা হৈছে বেছি ওপৰলৈ যোৱাটো আৰু হয়তো বেছি ওপৰলৈ মই উঠাব নোৱাৰিম চাগে এনেই বেলেগ দিনা অহাহেঁতেন মই ওপৰলৈ উঠিছে আপোনালোকক সকলোখিনি ভালকৈ দেখাব পাৰিব এতিয়া আমি যাওঁ ইয়াৰ কিনাৰতে লাগি থকা এখন পাৰ্ক যিখন পাৰ্কত কিছুমান ভগ্নাংশ পোৱা যায় আগৰ দিনৰ সেইটো মই তাত গৈ আপোনালোকক ভালকৈ ক'ম বলকচোন বন্ধুসকল মই কোৱা পাৰ্কখন এইখনেই একচুৱেলি ইয়াতে এনেকুৱা পাৰ্ক হিচাপে একো নাই ইয়াত গছ গছনি লগাই পেলাই কিছুমান ভগ্নাংশ ৰখোৱা হৈছে আৰু মই জনাতে ইয়াতে ৰজা মহাৰজাৰ কিছুমান থকা জেগা আছিলে কিছুমান ৰাজপ্ৰসাদ আছিলে আৰু সেই ৰাজপ্ৰসাদবিলাকৰ কিছুমান ভগ্নাংশ ৰাজপ্ৰসাদবিলাকৰ ধৰক আপোনাৰ কিছুমান খুটাৰ আকৃতি কিছুমান চিহ্নবিলাক সেইবিলাক ইয়াত আছে আপোনালোকে চাব পাৰে ইয়াত এনেকৈ কিছুমান লিখা কিছুমান বস্তু আছে আৰু ইয়াৰ ভিতৰতো আপোনালোকে দেখিব